গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি দুয়ো গৈ আছোঁ। ক'ত গৈ আছোঁ সেইটো নাজানো, একো প্লান নাই। যিফালে মন যায় সেইফালে যাম। কিবা ভাল লোকেশ্যন হ'লে ফটোশ্বুট কৰিম। এইফালে কেমেৰা আছে, এয়াই চাই থাকক। ক'ত যাওঁ নাযাওঁ গো। ৰ'বচোন, বাইকখনক অলপ বজন কৰি লওঁ, নহ'লে সি বন্ধ হ'লে শেষ হৈ যাব। আৰু বজন কৰা শেষ, এতিয়া আমাৰ যাত্ৰা আৰম্ভ। কি কয়, ক'ত যাম? ইফালে মন যায়, ঠাণ্ডাটো ক'ত যাম চাই থাকক। ফাইনেলি আমি গুগল মেপৰ সহায়ত এটা ঠাই পালোঁ। এয়া চাওক, ধিৰবিল, যিটো পিকনিক স্পট হয়। তাতে যাম, কেনেকুৱা সেইটো দেখুৱাম। ইয়াৰ পৰা 28 কিলোমিটাৰ, মানে বিলাচীপাৰাৰ পৰা। এয়া আমি ফাইনেলি আহি পালোঁ। এতিয়া টিকট কাটি কিনে ভিতৰত যাম। ফাইনেলি আমি আহি পালোঁ ধিৰবিল। এয়া ধিৰবিল পিকনিক স্পট। বহুত মানুহ ইয়াতে পিকনিক খাব আহিছে। এইটো এটা পিকনিক স্পট হয়। যদি আপুনি নাজানে তেন্তে গুগলত বা ইউটিউবত চাৰ্চ কৰি চাব পাৰে। এইটো এটা ফেমাছ পিকনিক স্পট হয়। তাৰপাছত ভাবিছোঁ এইটো পাহাৰত অলপ যাওঁ নেকি, যাম আৰু। ফাইনেলি আমি ওপৰত আহি পালোঁ। বহুত ভাগৰ লাগি যায় দেই। এয়া চাওক, ইয়াৰ পৰা যিটো দৃশ্য আছে এইটো একদম মজা, জাষ্ট ৱাও। কুলিৰ কাৰণে ভালকৈ বুজা নাযায়, কিন্তু আমি যিটো প্ৰত্যক্ষ কৰিছোঁ সেইটো খুবেই ধুনীয়া, খুবেই ধুনীয়া। আমি ইয়াত বহুত সময় স্পেণ্ড কৰিলোঁ, আৰু এতিয়া অলপ কিবা কিবি খাই ঘৰত যাব লাগে। আৰু নহ'লে আকৌ সন্ধিয়া হ'লে প্ৰব্লেম হ'ব। আমি সোনকালে যাম। এইটো প্লেচ মানে একচুৱেলি ফেমিলি পিকনিক বা তেনেকুৱা টাইপ হ'লে বেষ্ট হয়। সিমান চাবলৈ একো নাই, কিন্তু পিকনিক খোৱাৰ বাবে বেষ্ট এটা প্লেচ। আপোনালোকে যদি
বেলিৰপৰা আশে পাশে থাকে তেন্তে ইয়াত আহিব পাৰে। বাই বাই দিৰবিল, বহুত ভাল লাগিল ইয়াত আহি। কেতিয়াবা আকৌ আহিম। এতিয়া বলক ঘৰলৈ। ইয়াত চাওক না, গাড়ীবোৰ ৰখাই আকৌ পইচা তুলি আছে পিকনিক কৰিব বোলে। নিদিলেও নহয়, দিলোঁ কিবা। বলক এতিয়া ঘৰলৈ যাওঁ। চ' গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিল সেইটো কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদিহে আপুনি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।